গছডাল দেখিয়ে এয়া ফাগুন যেন লগা নাই নে? ভুল নকৰিব, এয়া ফাগুন নহয়, এয়া অৱতৰীয়া ফাগুনহে। এতিয়া বসন্ত, চৌদিশে কুলিৰ কোলাহল। বসন্তৰ প্ৰথম জাক বৰষুণতে কেনেকৈ জীপাল হৈ উঠিছে সেউজীয়াবোৰ। আপোনাৰ ভাল নালাগেনে? আহকচোন সেউজীয়াবোৰ উপভোগ কৰক। মনত নতুন নতুন সৃষ্টিৰ নতুন নতুন ধাৰণাৰে আপোনাৰ মনত ধৰা দিব এই সেউজীয়াবোৰৰ মাজত। বসন্ত আহিল, কত বসন্ত গ'ল। এইবাৰ বসন্তটো চাওকচোন, একমাত্ৰ এটা মহামাৰীয়ে আমাক শিকালে প্ৰকৃতিপ্ৰেমী হ'বলৈ। আজি চাওক, প্ৰকৃতিয়ে আমাক থাকিবলৈ ঠাই দিছে, কিন্তু আমি প্ৰকৃতিক জানো বশ কৰিলে হ'ব? আজি হয়তো আপুনি চিনাকিৰ ঢোল পেপাৰ মাত শুনিব পৰা নাই, কিন্তু এই শান্ত পৰিৱেশটো আপোনাৰ জানো ভাল লগা নাই? আজি চৰাই চিৰিকটিয়ে স্বাধীনভাৱে ঘূৰিব পাৰিছে, স্বাধীনভাৱে আজি কিমান সুন্দৰকৈ আপুনি কুলি কেতেকীৰ মাত শুনিব পাইছে। কিন্তু এই যান্ত্ৰিকতাৰ মাজত আমি পুনৰ এই এনেকৈ কুলি কেতেকীৰ মাত শুনিব পাম জানো? পাৰি, একমাত্ৰ যদি আমি সচেতন হওঁ। আপুনি সাজুনে পৰিৱেশক এনেকৈ ৰাখিবলৈ? একমাত্ৰ মহামাৰীৰ বাবে নহয়, আচলতে আমি প্ৰকৃতিপ্ৰেমীও হ'ব লাগিব। আমি নিজকো ভাল পাব লাগিব, তেতিয়া হয়তো আমি এনে সুন্দৰ পৰিৱেশ সদায় পাম।